এইটোৱে যে আমাৰ সমগ্ৰ অসমত যি আমাৰ প্ৰায় 39 লাখ মহিলা আছে চেল্ফ হেল্প গ্ৰুপৰ, তাৰে ভিতৰত ইতিমধ্যে 30 লাখ মহিলাক বাছনি কৰা হৈছে আৰু 30 লাখ মহিলাৰ ভিতৰত আমি 64,000 মহিলা আমাৰ বাক্সা জিলাৰ পৰা ইতিমধ্যে তালিকাভুক্ত কৰা হৈছে। তেওঁলোকক আগন্তুক দিনত আমি লাখপতি বাইদেউ বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাম আৰু এই লাখপতি বাইদেউ যদি হয় তেতিয়াহ'লে সমগ্ৰ যদি অসমত যে আমাৰ যদি 30 লাখ আমাৰ মহিলাই যদি তেওঁলোকে যদি 1 লাখ টকা ইনকাম কৰে, অৰ্থাৎ মাহেকত যদি 8,000 ইনকাম কৰে, তেতিয়াহ'লে 30 লাখৰ লগত যদি 1 লাখ যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 30,000 কোটি টকা আমাৰ অসমৰ মহিলা ইনকাম কৰিব পাৰে। আৰু ঠিক তেনেকুৱাকৈ 64,000 যিহেতু আছে, আমাৰ ইয়াতো প্ৰায় 660 কোটি টকা আমাৰ বাক্সা জিলাৰ মহিলাই উৎপাদন আয় কৰিব পাৰিব। গতিকে এইবোৰ কৰিবলৈ হ'লে প্ৰশিক্ষণৰো প্ৰয়োজন। গতিকে প্ৰশিক্ষণৰ আমাৰ বাক্সা জিলাত কোনো কাৰ্যালয় নাছিলে ASRMৰ। আমি আমাৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ডাঙৰীয়াক জনাইছিলোঁ যে এটা ভৱন এটা আমাক দিব লাগে আৰু তেখেতে এই ভৱনটো আমাক দিয়াৰ ফলস্বৰূপে আজিৰ পৰা আমাৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং ইয়াতে 40গৰাকী মহিলাই নিজে থাকি পেলাই তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰিব। গতিকে মই যি আমাৰ প্ৰশিক্ষণৰ কাৰণে যিটো ভৱনটো প্ৰদান কৰিলে আমাৰ বিভাগক, তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই ভাবোঁ 64,000 মহিলাক যদি আমি লাখপতি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বাক্সা জিলাখনৰ অৰ্থনৈতিক অৱস্থা ভাল হ'বগৈ। কাৰণ যেতিয়ালৈ মহিলা আত্মনিৰ্ভৰ নহ'ব তেতিয়ালৈ বাক্সা জিলাখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। অসমৰ মহিলাক আত্মনিৰ্ভৰ কৰিব নোৱাৰা পৰ্যন্ত আমি অসমখন আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিহেতু মনৰ ইচ্ছা আছে ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ কৰিম, ভাৰতবৰ্ষ আত্মনিৰ্ভৰ কৰিম, গতিকে তাৰে প্ৰাক মুহূৰ্তত আমি অসমৰ মহিলাসকলক, বাক্সা জিলাৰ মহিলাসকলক, BTCৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই জনোৱা মতে 27 তাৰিখে এখন আমাৰ সভা ৰাখিছে।